এই গাইছ আজি ষষ্ঠী পূজাৰ পৰা আমি ব্লগটো আৰম্ভ কৰি দিছোঁ। স্কুল বস্তু নেদেখালোঁ বাৰু। আমি এটা কৈছোঁ মেলেহোৱা কেনেকুৱা বস্তু কি আছে আপোনালোকে দেখা আপোনালোকে চাব। ধুনীয়া বস্তু আছে আপোনালোকে নাই চাই লওক গৈছোঁ কিন্তু মানে আকৌ যাম ভাইটিক লৈ আহিছোঁ মোৰ লগৰ এটাক লৈ আহিছোঁ সেইকাৰণে চামগৈ ব'লক। Yes, bro. Parking. Ada parking gue boleh sama sar. Hey guys, kita pakai lagi ya. Terus kita bisa bustungin kamu.
মোৰ মানে মই এনেও কেমেৰামেন নিব মই বেলেগ একো নহয় খুচুৰা আছে ছোৱালী গ'লে একো কাম নিদিয়ে ছোৱালী নাচায় Ya guys. Iফালে নতুনকৈ বনালে ধুনীয়া পাৰিম ৰ'বা সেই ছাৰ বহিলে নি ধুনীয়া লাগিছে ন জেগাবোৰ এই গাইছ আপোনালোকো আহিব ইয়ালৈ এবাৰ চাই যাবিছোঁ মেলে হোৱা জেগাখন মেলে হোৱা বুলি কয় ধুনীয়া ধুনীয়া বস্তু বনাই হেৰি হয় তাত ধুনীয়া ধুনীয়া বস্তু থাকে মানে ইয়াতে এইবিলাক যি ধুই পেলাই আৰু দেখাম বাৰু এতিয়া আমি বহি আছোঁ এইটো এয়া চক গাইছ আমি এতিয়া গাইছ ওপৰলৈ উঠি আহি আছোঁ ওপৰত যাম ধুনীয়া আছে চাউলটো এপতে এবাৰ আহিছিলোঁ আগতকৈ অলপ বেলেগ কৰিলে হৈ যাব আগতে ইফালে বাট নাছিলে এইটো চক গাইছ ধুনীয়াকৈ ৰ ওপৰত চাহি লোৱা বস্তু হে মাৰিমা চাহি লোৱা তাৰপিছত মাৰিম মোবাইল কেমেৰা কেমেৰাটো ভালে আহিছে গাইছ মিলা বস্তুখিনি ভাল লাগা যাব নাই বাদ দে ইফালে সোমাই ইফালে আমি যামগৈ গ'লে চাই লওঁ বস্তুখিনি দেখিছে নাই বস্তু গাইছ বস্তুখিনি ধুনীয়াকৈ সজাইছে কিন্তু ডেক'ৰেশ্যনটো ভাল কৰিছে এতিয়া সৰস্বতী পূজা যাম গাইছ আমি এবাৰ ওলাই দিলোঁ এতিয়া এবাৰ ওলাই দি এতিয়া ঘৰ যাম হস্পিটেলত লগ পামগৈ আপোনালোকক স্কুলত লগ পামগৈ কলেজত লগ পামগৈ সেই গাইছ আজি আপোনালোকক কৈছিলোঁ মই সৰস্বতী পূজা আৰু আমাৰ কলেজৰ বস্তুখিনি দেখুৱাম বুলি ক্লিপ কেইটামান কিন্তু মই দেখুৱাব নোৱাৰিলোঁ মানে কি হ'ল মোৰ প্ৰব্লেম এটাত ফচি গ'লোঁ এতিয়া ৰাতি হৈ গ'ল
আমি এতিয়া আহি ঘৰ পাইছোঁহি, ঘৰ পৰা আহিছোঁহি এতিয়া ভাইটি মোক কেমেৰাটো হেৰি কৰি দিছিলে, মোবাইলটো হেৰি কৰি দিছিলে, ঘৰতো গালি পাৰিছে, আমাক ফচি গৈছিলোঁ কাম তাত, তাৰপিছত সেইখিনি দেখুৱাব নোৱাৰিলোঁ। তাৰপিছত এতিয়া আমি বিচনাতে আছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ সকলোকে ব্লগটো চোৱাৰ কাৰণে। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মানে মই সকাহ পাম যে আৰু আপোনালোকৰ মাজলৈ ধুনীয়া ধুনীয়া ভিডিঅ' আনিবলৈ সকাহ পাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ, ধন্যবাদ।